Good morning from Darjeeling. From Darjeeling. Hello friends, সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো যোৱাকালি আমি এখন হোটেল ৰুমতে আছিলো দাৰ্জিলিঙত আহি নৰবু গেষ্ট হাউচ। তো হোটেল সাৰ্ভিস ভালে লাগিছে, 500ত খানা পিনা ইনক্লুড আৰু ধুনীয়া খানা দিছিলে। কিন্তু এটা প্ৰবলেম আছে, নেটৱৰ্কৰ প্ৰবলেম। তো যোৱাকালি ৰাতি প্ৰায় 2টা বজালৈ ভিডিঅ' এডিট কৰিলো, তাৰ পিছত আপলোড কৰিছো। এতিয়া বাজিলে 8টা। তো 8টা বাজিলে কিন্তু তথাপিতো ভিডিঅ'টো আপলোড হোৱাই নাই, 70% মানে হৈছে। তো এতিয়া আমি গৈ আছো গেংটক। আমি ৰাতিপুৱা 5টা বজাতে ওলোৱাৰ কথা আছিলে, কিন্তু এতিয়া 8:30 হৈ গ'ল, লেট হৈ গ'ল বহুত। তো এনেকুৱা হয়ে আৰু কি কৰিব, 7জন আহিছোঁ ল'ৰা। তো চাই থাকিব আপোনালোকে, বহুত ধুনীয়া ধুনীয়া ভিডিঅ' পাব আজিৰ পৰা। যোৱাকালি ভিডিঅ'টো ইমান সাজ হোৱা নাই, কিন্তু আজিৰ পৰা একদম মজা ভিউ পাব আৰু ধুনীয়া ধুনীয়া লোকেশ্যনত আমি গৈ আছোঁ। লগতে আজি দাৰ্জিলিঙৰ লোকেল ছাইড ভিজিট কৰিম আৰু দাৰ্জিলিং টু গেংটক ৰোড দেখা পাব। লগতে আমি হোটেল ৰুমৰ বেক ছাইডৰ ভিউটো এবাৰ আপোনালোকক দেখাই দিছোঁ ৰ'ব। দাৰ্জিলিং চিটিখন দেখা পাব আপোনালোকক ধুনীয়াকৈ। তো চাই থাকিব, ভিডিঅ' স্কিপ নকৰিব, একদম ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে। হোটেলৰ বেক ছাইডৰ ভিউটো চাওক আপোনালোকে, এইখন গোটেই দাৰ্জিলিং চিটিখন দেখা পাব আপোনালোকে। মজা হা, দাৰ্জিলিং ফুৰি আহিলে, আমি খাই লৈ ৰেডি। মজা ঠিক আছে ঠিক আছে। তো এই মন্দিৰটো চাওক, ধুনীয়া চৰাই উৰি আছে। ৱাও, লগতে এইখন ডাঙৰ পতাকা ইণ্ডিয়াৰ, ধুনীয়া লাগিছে। তো ধুনীয়া টেষ্টি গাখীৰ চাহ আৰু বিস্কুট আহি গৈছে। আৰু এজন ক'ত আমাৰ ভাৰ্গৱ আহিছে? ঠিকে আছে, অ'কে। দাৰ্জিলিঙৰ মানুহবিলাক বহুত চিনচিয়াৰ হয় দেই, আৰু বহুত ডিচিপ্লিন মেইনটেইন কৰে মানে এওঁলোকে। তো চাওক, এনেকৈ ৰাস্তাৰ মাজেৰে ট্ৰেইন চলে, তো গাড়ীও চলি আছে। তো ট্ৰেইন আহিলে গাড়ীবিলাক ৰখি দিয়ে, তো আকৌ ট্ৰেইন গ'লে গাড়ীবিলাক গুচি যায়। বল কেনে ভিউ? ৰিলছ বনাই আছে নেকি ডেকা তাই? বা হিৰো আৰু। কেনে ফিলিংছ কোৱা অনুৰাগ? ফিলিংছ বছ, তুমি প্ৰেম গুৰুৱে আৰু। প্ৰেমতে, ৰাতিটো প্ৰেমত, ফোনত এতিয়াও প্ৰেমত। ইমান প্ৰেম গুৰু, বাপৰে বাপ, দেখা নাই তোমাৰ নিচিনা। এনে বহুত ডাইলগ হ'ব। এইটো দাৰ্জিলিং ট্ৰেইন ষ্টেচন। সৰুকৈ ক্লক টাৱাৰ এটাও আছে ইয়াতে। লিখা আছে আই লাভ DHR। এইটো দাৰ্জিলিং ট্ৰেইন ষ্টেচন। DHR মানে হৈছে দাৰ্জিলিং হিমালয়ান ৰেলৱে। আই লাভ DHR। এই ষ্টুত মোৰটো দি আছে কাৰণে ষ্টু দেখা পোৱা নাই। এইটো দাৰ্জিলিং ৰেলৱে ষ্টেচন। তো যোৱাকালি আমি গাড়ী ইয়াতে পাৰ্কিং কৰিছিলোঁ, এতিয়া আমি বেক চাইড গাড়ী উঠাব লাগিব। উঠাই আমি, আপোনালোকে যদি দাৰ্জিলিঙত আহে কেতিয়াবা, এইটো পাৰ্কিঙত গাড়ী থ'ব পাৰে, একদম অসুবিধা নাই। 300 টকা ল'ব, যিমান দিন থয় আপোনালোকে। 300 টকাত যিমান দিন, পূৰা ছেফটি থাকিব। বহুত পাৰ্কিং আছে, 6টা ফ্ল'ৰ আছে ন। ৱাও, ইয়াৰ পৰা একদম মজা ভিউ এটা দেখাই আছোঁ ৰ'ব। দাৰ্জিলিঙৰ ভিউটো দেখাই আছোঁ। চিটি দাদা কেনাই এনেই ইমান ওজন, তাতে উঠি আহিব লাগিছে 6 ফ্ল'ৰ। কেনাই ভাৰ্গৱ, অনুৰাগ কৰে না? উৎসু ঢুকাই গৈছে একদম, হাত চাত কিবা ঠাণ্ডা একদম বহুত। তো ইয়াতে আছিলে কালি আমাৰ গাড়ী এখন আৰু এখন ক'ত? এইফালে ইয়াতে বস্তুবিলাক থ'ম, থৈ গুচি যাম ৰ'ব। দাৰ্জিলিং চিটিৰ ভিউ দেখাই আছোঁ ৰ'ব, দেখা হ'ব চাওক। ৱাও,
তো ট্ৰেইন আহিল, এই গাড়ীবিলাক গ'ল। আমি পুৰি আৰু চাহ খাই ল'ম। पूरी पर प्लेट 40 বুলি কৈছিলে, আমি বাৰ্গেনিং কৰি 30 কৰি লৈছোঁ। दीदी यहाँ का ज़्यादातर लोग नेपाली लोग है क्या? हाँ, ज़्यादा नेपाली, मरवाड़ी, बिहारी ठीक है। सब है। लेकिन यहाँ पे मतलब लोकल लैंग्वेज क्या है यहाँ का? लोकल लैंग्वेज मतलब आप लोग मतलब किस भाषा से मतलब बातचीत करते हैं? हिंदी भी चलता है, हम लोग बिहार से भोजपुरी भी चलता है, नेपाली भी चलता है। आप क्या हो? हम लोग तो बिहार से है। बिहार से है। बिहार से गल सब्जी एकदम बेलेग टाइपर, भुजियाও দিছে सब्जी আৰু কি দিছে এইবিলাক आलू की ना है कोई खबर, रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है समाना, तू चल डगर न कर अगर मगर, कैसा है ये सब, कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर कैसा है ये सफर, मंजिलों। চাওক না কিমান ধুনীয়া প্লেচ। তো কিমান ভিডিঅ' কৰিম মই, মানে নিজে ভাবি পোৱা নাই কি ভিডিঅ' কৰিম কি নকৰিম, মানে মই নিজে পাগল হৈ গৈছোঁ। ইমান ধুনীয়া প্লেচ, মই কোনোদিন দেখা নাই এনেকুৱা ধুনীয়া। को बांधे बेड़िया, बताए सौ कहानियां, तू रोशनी तू रंग है, तू उड़ रही पतंग है, बना है तू खाने का सब आसमाना है, अब इस जमाने का हर पैसरा गुजर, ऐसी राह से गुजर, जी उठे हर घड़ी हर पहर, हर घड़ी हर पहर, सफर कैसा है ये सफर, मंजिलों हो की न है कोई खबर, सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, रास्तों से मेरी गहरी यारी। আহি গ'ল আমাৰ দুপৰীয়াৰ চিকেন থালি 150। কিন্তু মানে কি দাৰ্জিলিঙৰ খানা টেষ্টি আছে না? খানা টেষ্টি। ঢেকীয়া ভজা, ইফালে ফুলকবি আলু কিবা এনেকৈ চাটনিও দিছে, ইফালে দাল, ইফালে চিকেন, পাপৰ আহিব, চালাড আহিব। দাদা পাপৰ দে দো। कितना हुआ? और नहीं है, फिश थाली नहीं है, सिर्फ चिकन थाली 7। 7 खाना हो जाला हमर टेबल को 1050। 1050 50 डिस्काउंट दे दो। नहीं हाँ होगा तो दे दो 50 डिस्काउंट दे दो। नहीं 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 তো আমি ধুনীয়াকৈ খানা খাই ল'লোঁ। তাৰখলা বুলি প্লেচ এটাত ৰখিছিলোঁ ভাত খাবলৈ। চিকেন থালি খালোঁ 150 কৰি, ভালে লাগিছে। দাদা কেনে পুৰা খাইছে না? মোবাইলটো গাড়ীতে আছে দিদি, মোৰটো দিদি 250 কৰে। এতিয়া আমি গৈ আছোঁ গেংটক। গেংটক ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে? টাইমটো কিমান হ'ল? টাইম 2:30। 5টাত সোমাই যাম না? 5টাত সোমাই যাম।
ৱেলকাম টু ছিকিম। তো ফাইনেলি পাই গ'লোঁ ছিকিম। তো আমি গেংটক ইয়াৰ পৰা দূৰ আছে, তো এইখিনিত এটা গেট আছে আৰু ছিকিম। ৱেলকাম টু ছিকিম। ফাইনেলি গেংটক আহি পাই গ'লোঁ আমি। তো গেংটকৰ আমি মহাত্মা গান্ধী ৰোডত এখন হোটেলত ৰাতি থাকিম ইয়াতে আমি। তো দাদা এজনৰ লগত আমি আগতে কণ্টেক্ট কৰি হোটেল বুকিং কৰি থৈ দিছিলোঁ। তো দুটা ৰুম লৈছোঁ। কি ৰুম লৈছোঁ দেখাই দি আছোঁ। 1500 টকা এটা ৰুমত। ইয়াতে খানা পিনা একো নিদিয়ে, ৰাতিপুৱা ব্ৰেকফাষ্ট দিব অনলি। তো আৰু ডিনাৰ নিদিয়ে, ডিনাৰটো আমি নিজে খাব লাগিব। তো হোটেল ৰুম দেখাই আছোঁ। আৰু লগতে দাৰ্জিলিঙৰ পৰা আজি গেংটকলৈকে জাৰ্ণিটো ইমান ধুনীয়া হৈছে মানে, আৰু এনেকুৱা ভিউ মানে কি ক'ম, মই নিজে কনফিউজ হৈ গৈছোঁ। মই মানে কি ভিডিঅ' কৰিম কি নকৰিম তেনেকুৱা, সেইবাবে কি দেখাইছোঁ আপোনালোকক নাজানো। होटल का डिटेल्स थोड़ा बोल दो आप, कहाँ पे है क्या है? हाँ, ये होटल गैंगटॉक काजी रोड में आपको, ये होटल का नाम है होटल डिकी खाम, काजी रोड बोलते हैं इसको। ठीक है। तो मैं डेस्क्रिप्शन बक्सत मैं সকলোবিলাক ফোন নম্বৰ দি দিম। আপোনালোকে আহিলে দাদাৰ লগত কণ্টেক্ট কৰিব পাৰিব, ফোন কৰিব পাৰিব। ইয়াতে থাকিব পাৰিব, ধুনীয়া পৰিৱেশ, পাৰ্কিঙো আছে ওচৰতে। এইটো এটা ৰুম। আহিয়ে ৰুমৰ অৱস্থা নাই, আৰু এইফালে ৱাছৰুম। এটা ৰুম, ৰুমৰ অৱস্থা চাওক। এইফালে ৱাছৰুম আছে, ৱাছৰুমত কোনোবা আছে। হোটেলত ধুনীয়াকৈ গা চা ধুই আমি এতিয়া MG মাৰ্কেটত যাব ওলাইছোঁ, বজাৰ কৰিম এতিয়া আমি অলপ। তো আজি ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব বাটনটো টিপি থৈ যাব। MG মাৰ্কৰ ভিডিঅ'টো আপোনালোকে এটা নতুন ব্লগত পাব অহাকালি, সেইটো মই দি আছোঁ আপোনালোকক। তো আজিলৈকে এইখিনি আছিলে। থেংক ইউ, টাটা, বাই বাই।